ককৰোচ জনতা পাৰ্টি আজিকালি আপোনালোকে ছ'চিয়েল মিডিয়াৰ য'তেই নাযাওক কিয় সেইটো ফেচবুকে হওক বা ইনষ্টাগ্ৰামে হওক বা হোৱাটছএপে হওক আপোনালোকে ত'তেই এটা নাম দেখা পাব বা শুনা পাব যিটো হ'ল ককৰোচ জনতা পাৰ্টি তো প্ৰকৃততে এই ককৰোচ জনতা পাৰ্টিটো বিজেপি বা ভাৰতীয় জনতা পাৰ্টিৰ বেলেগ এটা ৰূপ নে INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বেলেগ এটা ৰূপ নাইবা সকলোতকৈ ভয় লগা বা চিন্তানীয় প্ৰশ্ন বা বিষয় হ'ল যে এই ককৰোচ জনতা পাৰ্টিৰ নাম দি কিনে নতুন এটা ৰাজনৈতিক দল আমাৰ দেশত কোনোবাই খুলি পেলালে নেকি তো আজি আমি এই ভিডিঅ'ত ককৰোচ জনতা পাৰ্টিৰ ওপৰত বিতংকৈ আলোচনা কৰিম বা অনুসন্ধান কৰিম তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈ দিছোঁ যে এই ককৰোচ জনতা পাৰ্টি এইটো কোনো নতুনকৈ গঠিত হোৱা ৰাজনৈতিক দল নহয় এইটো কেৱল ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰি থকা এটা শব্দ বা বাক্য হয় তো কিয় কেনেকৈ আহিল এই ককৰোচ জনতা পাৰ্টি ইয়াৰ উত্তৰ পাবলৈ হ'লে আমি 2-3 দিন আগলৈ ঘূৰি যাব লাগিব অৰ্থাৎ আমাৰ দেশৰ সুপ্ৰিম কোৰ্টৰ চিফ জাজ যাৰ নাম হ'ল সূৰ্যকান্ত এই মানুহজনে এটা বাইট দিয়ে যিটো বাইটত তেখেতে আমাৰ দেশৰ নিবনুৱা যুৱক যুৱতীসকলক লৈ এক বিতৰ্কিত মন্তব্য কৰে তেখেতৰ মতে আমাৰ দেশৰ নিবনুৱা যুৱক যুৱতীসকল হ'ল ককৰোচৰ দৰে অৰ্থাৎ পইতাচোৰাৰ দৰে যাৰ কোনো কাম নাই অনাই বনাই ঘূৰি ফুৰিব আৰু ছ'চিয়েল মিডিয়াত বেয়া কিবা কিবি লিখি থাকিব অৰ্থাৎ আপোনালোকে ভাবক কোনোবাই নিবনুৱা হৈ থাকিব বিচাৰেনে বাধ্যত হয়তো বা পৰিহে কোনোবা এজন নিবনুৱা হৈ ঘৰত বহি থাকে তো এই নিবনুৱা যুৱক যুৱতীসকলৰ চেণ্টিমেণ্টত যেতিয়া আঘাত কৰা হ'ব যে নিবনুৱা যুৱক যুৱতীসকলৰ কোনো কাম নাই তেখেতসকল পইতাচোৰাৰ নিচিনা অনাই বনাই ফেচবুকত ঘূৰি ফুৰে লগে লগে গোটেই দেশৰ চুকে কোণে থকা বা প্ৰান্তে প্ৰান্তে থকা নিবনুৱা যুৱক যুৱতীসকলৰ চেণ্টিমেণ্ট হাই হৈ গ'ল আৰু এই চেণ্টিমেণ্টৰ মাজতে এজন যুৱক যাৰ নাম অভিজিত দীপে এই ল'ৰাজনে ইনষ্টাগ্ৰামত এটা আইডি খুলি পেলালে নহয় যাৰ নাম দি দিলে যে ককৰোচ জনতা পাৰ্টি অৰ্থাৎ পইতাচোৰাৰ পাৰ্টি আৰু তেখেতে ক'লে যে মই এইটো এটা পাৰ্টি খুলিলোঁ যিহেতু এই মানুহজনে আমাক ককৰোচৰ লগত তুলনা কৰিছে আৰু ছ'চিয়েল মিডিয়াত আমি বোলে অনাই বনাই ঘূৰি ফুৰিলোঁ তো ঠিক আছে আমি ককৰোচ আমি ছ'চিয়েল মিডিয়াত আইডি খুলিলোঁ চাওকচোন মোৰ নিচিনা আৰু কিমানজন ককৰোচ আমাৰ দেশত আহে লগে লগে এই আইডিটোত ইমান বহুল হাৰত ফলোৱাৰ বাঢ়িব ধৰিলে আপুনি কল্পনা কৰিব নোৱাৰিব এই ককৰোচ জনতা পাৰ্টি নামৰ যিটো ইনষ্টাগ্ৰাম পেজ খুলিছে সেই পেজটোত আজি মাত্ৰ দুদিনত 1 কোটি ফলোৱাৰ্ছ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল এই ফলোৱাৰবিলাক কোন ককৰোচে হ'ব অৰ্থাৎ নিবনুৱা যুৱক যুৱতীয়ে হ'ব দুদিনত যদি 1 কোটি ককৰোচ অৰ্থাৎ নিবনুৱা যুৱক যুৱতী ফলো কৰিব পাৰে তেনেহ'লে ভাবি চাওকচোন আমাৰ দেশত কিমান নিবনুৱা যুৱক যুৱতী আছে ক্ৰেজটো চাওকচোন মাত্ৰ এটা ইনষ্টাগ্ৰাম আইডিত 1 কোটিতকৈ ওপৰত ফলোৱাৰ তো এইটো যদিও বস্তুটো ইমান সহজভাৱে লোৱা গৈ আছে চাগে ভৱিষ্যতত ইমান সহজভাৱে নহ'ব কিয়নো অলপ চেণ্টিমেণ্ট হাই হৈছে যুৱক যুৱতীসকলৰ বা ইয়াৰ পৰা অনুমান পোৱা যায় যে দেশত কিমান নিবনুৱা যুৱক যুৱতী আছে আজিৰ তাৰিখত পৰৱৰ্তী সময়ত সেই মানুহজনে সুপ্ৰিম কোৰ্টৰ জাজজনে ভুল স্বীকাৰ কৰিছিল বা ক্ষমা বিচাৰিছিল যদিও চেণ্টিমেণ্টটো গৰমে থাকি গ'ল তো তাৰ পিছৰ পৰা আজিৰ তাৰিখলৈকে এই ককৰোচ জনতা পাৰ্টি অকল বাঢ়ি আছে ফলোৱাৰ্ছ নাজানো এইটো ক'ত স্থগিত হ'ব স্থগিত যদি নহয় চাগে তো এইটোৱে আছিল আজিৰ ভিডিঅ' ককৰোচ জনতা পাৰ্টিৰ ওপৰত তো যদি ভিডিঅ'টো ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টো লাইক কৰিব আৰু ভৱিষ্যতত এই ধৰণৰ মজাৰ টপিকছৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ চেনেলটো কি কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানখিনি জয় আই অসম।